নমস্কাৰ মই লাকি আপোনালোক সকলোকে মোৰ লাকিজ কিচেনলৈ স্বাগতম জনাইছো। মই আজি বনাবলৈ লৈছো নাৰিকলৰ গাখীৰৰ সৈতে মিছা মাছৰ জোল। নাৰিকলৰ গাখীৰৰ সৈতে মিছা মাছ বনাবৰ বাবে মই লৈছো নাৰিকলৰ গাখীৰ 1 কাপ, এটা ডাঙৰ সাইজৰ পিয়াজ বটা, এবাটি বিলাহী পিচি লোৱা আৰু এচামুচ গোটা জিৰা, 3টা গোটা জলকীয়া, এচামুচ আদা নহৰু জলকীয়া পেষ্ট আৰু ভালদৰে বাছি ধুই লোৱা মিছা মাছ কেইপিছমান। এতিয়া মিছা মাছৰ জোল বনাবৰ বাবে মই গেছত এটা কেৰাহী বহাই দিছো আৰু গেছটো অন কৰি দিছো। এতিয়া তেল গৰম হোৱাত ইয়াতে মই গোটা জিৰা চামুচ আৰু জলকীয়া 3টা দি দিছো। এতিয়া মই ইয়াতে পিয়াজখিনি দি অলপ সময় ভাজি লৈছো। পিয়াজখিনি অলপ সময় ভজাৰ পিছত ইয়াতে মই আদা নহৰু জলকীয়া পেষ্ট এড কৰি দিছো। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে এবাৰ ভালদৰে ভাজি লৈছো। এতিয়া ইয়াতে মই আধা চামুচ হালধি এড কৰিছো। মই ইয়াতে বিলাহী ৰসখিনি দি দিছো আৰু অকমান সময় ভাজি লৈছো। অকমান নিমখ দিছো সোৱাদ অনুযায়ী, এচামুচ জিৰা পাউডাৰ দিছো, আধা চামুচ জলকীয়া পাউডাৰ দিছো। এই সকলোখিনি মছলা এড কৰাৰ পিছত এবাৰ ভালদৰে লৰাই লৈছো। এতিয়া দেখিছেনে এই মছলাখিনিৰ পৰা তেল ওলাবলৈ লৈছে। এতিয়া ইয়াতে মই মিছা মাছখিনি দি এবাৰ লৰাই লৈছো। এই মিছা মাছখিনি মই ভাজি লোৱা নাই, কেঁচাকৈ আজি বনাবলৈ লৈছো। এতিয়া এই মিছা মাছখিনি 15 মিনিট সময় মই লো মিডিয়াম ফ্লেমত এনেদৰে ভাজি আছো। ইয়াতে অকমান মই চেনি মিলাইছো, এইটো অপচনেল হয়, আপোনালোকে মিলাবও পাৰে, নিমিলালেও কোনো কথা নাই। এতিয়া ইয়াতে মই নাৰিকলৰ গাখীৰ কাপ মিলাই দিছো। এনেদৰে নাৰিকলৰ গাখীৰখিনি দি অলপ সময় লো মিডিয়াম ফ্লেমত মিছা মাছখিনি সিজিবৰ বাবে ৰাখি দিছো। এতিয়া ইয়াতে মই অকমান গৰম মছলা এড কৰি দিছো আৰু এতিয়া এইখিনি সিজি গৈছে আৰু ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া ইয়াতে মই অলপ কাটি লোৱা ধনিয়া পাত মিলাই গেছটো অফ কৰি দিছো। এতিয়া দেখিছেনে এইখিনি কিমান ধুনীয়া হৈছে। এইখিনি মই এটা বাউলত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিছো। আৰু আপোনালোকেও মিছা মাছ এনেদৰে নাৰিকলৰ গাখীৰৰ সৈতে বনাই খাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।